আজি মই আমৰ আচাৰ বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া শুকুৱাই লৈছোঁ জলকীয়া আৰু দেখিছেনে, মই দুটা আম কাটি পেলাই শুকুৱাই ল'লোঁ। মই আজি আমৰ আচাৰ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ইমান পাৰফেক্ট বনাব নাজানো, তথাপি মইনো কেনেকৈ ধৰণে বনাওঁ সেইবাবে যেনেকৈয়ে বনাওঁ আৰু আপোনালোকৰ লগতে মানে বেলেগৰ লগতে স্পেচিয়েল বনাব নাজানো, সেয়াকে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, মানে মোতকৈ ময়ে নাজানো, মোতকৈ যিখিনি নজনা মানুহ আছে সেইখিনি যাতে মোৰ পৰা চাই পেলাই অকণমান হ'লেও কিবা এটা শিকিব পাৰে, সেইবাবে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। তেনেহ'লে ভিডিঅ'টো চাই যাব, বেয়া কমেণ্ট দিব যদি হোৱা নাই, মোক শুধৰাই দিব। ইয়াত দেখিছেনে, দুটা আম মই অথনি কাটি পেলাই ৰ'দত একদম আজি ইমানেই একদম পূৰা ৰ'দ, একদম টিকা ফটা ৰ'দ যিটো কয়, একদম পূৰা ৰ'দ, এই 2 ঘণ্টা একদম পূৰা দেখিছেনে, আমটো অকণমান সেয়ে দেখিছেনে ইমান ধুনীয়াকৈ শুকাই গৈছে পূৰা। এনেকৈ কাটি লৈ পেলাই ধুই পেলাই পানী নথ'ব, পানী থ'লে বেয়া হৈ যায় বুলি কয় মাহঁতে। এয়া ধুনীয়াকৈ ধুই পেলাই মই হেৰি কৰি ল'লোঁ, মানে কাটি পেলাই ৰ'দত দি ল'লোঁ। তাৰপৰা ইয়াত মই গোটা জিৰাটো মোৰ নাই, সেইবাবে মই মেথি গুটি, তাৰপৰা এইটো গোটা ধনিয়া আৰু সৰিয়হ, আৰু ইয়াত চব মিক্স আগৰ মছলাগত আছিলে আচাৰতে দিয়া, সেয়াও দি দিলোঁ। এয়া কাল জিৰা আৰু এয়া ঘৰৰে জলকীয়া একদম ৰঙা, আৰু এইটো দেখিছেনে, এইকেইটাই ব্যৱহাৰ কৰিম। তেনেহ'লে ভিডিঅ'টো চাই যাওকচোন। এইখন মই কেৰাহী পাতি দিলোঁ, ইয়াতে মই এয়া দি পেলাই অকণমান ভাজি ল'ম। এই গোটা জিৰা কেইটামান হোৱাহেঁতেন ভাল আছিলে, কিন্তু মোৰ ওচৰত এতিয়া নায়েই, মাইনাই আনিবলৈ পাহৰি থাকিলে, সেইবাবে মই এনেকৈয়ে বনাইছোঁ। পাছত গোটা জিৰা আনিলে পিচি পেলাই অকণমান দি দিম আৰু। এয়া ফুটিছে দেখিছেনে, হৈ গ'ল আৰু বেছি ভাজিলে তিটিকি লাগিব, সেইবাবে ইমানতে ৰাখি দিলোঁ। এয়া দেখিছেনে, মই তাৰপৰা কাঁহীতে মিক্সিত লৈ লৈছোঁ। অলপ মই মানে পূৰা গুড়ি নকৰোঁ, অকণমান গুড়ি কৰি ল'ম। এয়া দেখিছেনে, মই এনেকৈ ইমানটো চাইজত গুড়ি কৰি ল'লোঁ, পূৰা গুড়ি কৰা নাই, বেছি গুড়ি হ'লে খাবলৈ বেয়া হয়। এতিয়া মই কেৰাহীখন পাতি দিলোঁ, ইয়াতে এতিয়া তেল দি দিম, মিঠাতেল। তেনেহ'লে চাই যাওক। এয়া দেখিছেনে, মোৰ তেল গৰম হৈছে আৰু এতিয়া মই ইয়াতে কালজিৰাকেইটা দি দিম। এয়া দেখিছেনে, মই কালজিৰাকেইটা দি দিলোঁ। এতিয়া মই এই আমকণ দি দিম ইয়াতে। চবৰে বনোৱা প্ৰচেছটো বেলেগ ধৰণৰ, ময়ো মোৰ নিজৰ আইডিয়াতে বনাই থাকোঁ, যেনেকৈ মন যায় তেনেকৈয়ে বনাই দিওঁ, কিন্তু খাবলৈ মানে বৰ এটা বেয়াও নহয়গৈ, আৰু বৰ একদম পোৱা এক্সপাৰ্টো নহয় যে মই একদম ইমানেই খাবলৈ টেষ্টি লগা, কিন্তু খাব পৰা আৰু। এতিয়া মই ইয়াতে এড কৰিম মছলাখিনি। এয়া দেখিছেনে, মছলাখিনি দি দিলোঁ। মানে ভিডিঅ'টো মই এটা হাতেৰে ধৰি পেলাই কৰিবলগীয়া হৈছে যে, সেইবাবে দেখুৱাব পৰা নাই। এয়া গোটা মছলাখিনি মই দি দিলোঁ, যিমানটো পৰিমাণত লাগে আৰু, গোটেইখিনি নাই দিয়া। তাৰপৰা ইয়াত মই হালধি, নিমখ আৰু জলকীয়াখিনি এড কৰি লওঁ। এয়া দেখিছেনে, মই নিমখে, হালধিয়ে আৰু জলকীয়াখিনি এড কৰি ল'লোঁ। এইবোৰ আপোনালোকৰ নিজৰ আন্দাজমতে দিব, পৰিমাণ অনুসৰি, আমৰ পৰিমাণ অনুসৰি। মোৰ দুটা আম যিহেতু, আমকেইটা পিছে ডাঙৰ ডাঙৰ। আমাৰ দুটা মানে তিনিটা, ল'ৰাটোৱেতো নাখায়েই, ছোৱালীজনীয়ে আমৰ আচাৰ ভাল পায়, আমৰ আচাৰ বুলি তাই আচাৰ ভাল পায়। আমাৰ তিনিটা কাটিকে এয়াই হৈ যাব আৰু। একো নাথাকিলে গৰমৰ দিনত আমৰ আচাৰখনৰ টেষ্টেই সুকীয়া হয়, ভাতকেইটা ধুনীয়াকৈ খাই দিব পাৰি। ইয়াত এতিয়া মই এটা বস্তু যোগ দিম, ৰেড চিলিটো কালাৰ হ'বৰ বাবে। এয়া দেখিলেনে, মই ৰেড চিলিটো দি দিলোঁ। আপোনালোকক দিয়াটো দেখুৱাব পৰা নাই মানে, তাৰ বাবে বেয়া নাপাব, কাৰণ মই এটা হাতে অকলে কৰি যে আছোঁ ভিডিঅ'টো, আৰু কেৰাহীখন লৰি থাকে নহয়, বৰ দিগদাৰ হয় নহ'লে। কালাৰটো চব ধুনীয়া হৈছে। আপোনালোকে বাৰু জনাবচোন, এনেকৈ বনাই নে নবনাই। মই নিজৰ আইডিয়াতে বনাই আছোঁ আৰু, কি হয় নাজানো, খাবলৈ ভাল হ'লেই হয় আৰু। এয়া মই এতিয়া গেছটো বন্ধ কৰি দিম, আৰু ঠাণ্ডা হ'লে, ঠাণ্ডা হৈ গ'লে মই এটা চিচাৰৰ বটলত ভৰাই দিম, তাৰপৰা ৰ'দত দি দিম আৰু।
আপোনালোকক বাৰু জনাম বাৰু কেনেকুৱা হৈছিলে খাবলৈ। গুণ চুণবোৰ ধুনীয়াই আহিছে। মোৰ আজি আমৰ আচাৰ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ভিডিঅ'টোত এটা কমেণ্ট দিব। ভাল হৈছে যদিও কমেণ্ট দিব আৰু বেয়া হ'লেও বেয়াকৈ কমেণ্ট নিদিব, মোক শুধৰাই দিব কি কৰিব লাগে, কেনেকৈ বনাব লাগে। সেয়াই আৰু আজিলৈ তেনেহ'লে ভিডিঅ'টো সামৰি দিওঁ। এয়া মোৰ আচাৰৰ ফাইনেল লুকটো দেখিছেনে, কি ধুনীয়া কালাৰ হৈছে।